হাই অল ভিউৱাৰ্ছ, আজি আমি টেক নিউজত ৰিলায়েন্স জিঅ'ৰ আহিবলগীয়া তাৰিফ প্লেনৰ বিষয়ে জানিম। আপোনালোকেতো জানেই ৰিলায়েন্স জিঅ'ই মাত্ৰ 10 টকা প্ৰতিদিন হিচাপত মাত্ৰ 10 টকাত আনলিমিটেড ভইচ কল আৰু ইণ্টাৰনেট ব্ৰাউজিং ফ্ৰী দিছে। গতিকে অহা মাৰ্চৰ পিছৰ পৰা আপোনালোকে কি ৰিচাৰ্জ তাৰিফ বা কি ৰিচাৰ্জ কৰিব লাগিব আমি জানিম। যদি আপোনালোকে প্ৰাইম মেম্বাৰশ্বিপৰ বিষয়ে এতিয়াও নাজানে তেনেহ'লে মোৰ আগৰ ভিডিঅ'টো আপোনালোকে চাব পাৰে। আহক তেনেহ'লে এতিয়া তাৰিফ প্লেনৰ বিষয়ে আলোচনা কৰোঁ। যদি আপুনি জিঅ'ৰ প্ৰিপেইড গ্ৰাহক আৰু 99 ৰুপিজ ৰিচাৰ্জ কৰি জিঅ' প্ৰাইম মেম্বাৰ হৈ লয় তেনেহ'লে 2018 চনৰ মাৰ্চৰ পিছত 303 টকাৰ ৰিচাৰ্জ কৰিলে আপুনি সকলো নেটৱৰ্কত বা অপাৰেটৰত ফ্ৰী ভইচ কল কৰিব পাৰিব। মানে STD লোকেল ৰ'মিং সকলো কল আপোনাৰ ফ্ৰী হ'ব, আনলিমিটেড। তাৰপিছত আপুনি ইণ্টাৰনেট ডাটা আনলিমিটেড ব্ৰাউজিং কৰিব পাৰিব। তাৰপিছত 4G ইণ্টাৰনেট ডাটা 28 GB পাব। তাৰপিছত আপুনি ডেইলি 1 GB হাই স্পীড 4G ইণ্টাৰনেট ডাটা পাব। তাৰপিছত সকলো নেটৱৰ্কত STD লোকেল ৰ'মিং ফ্ৰী SMS কৰিব পাৰিব। তাৰপিছত জিঅ' এপ ছাবস্ক্ৰিপশ্যন আপোনাৰ আনলিমিটেড থাকিব আৰু এই সকলোবোৰ আপুনি 28 ডেইজ ভেলিডিটিৰ বাবে পাব। মানে আপোনাৰ ভেলিডিটি 28 ডেইজ থাকিব। আৰু যদি আপুনি 99 ৰুপিজ ৰিচাৰ্জ নকৰি বা আপুনি প্ৰাইম মেম্বাৰশ্বিপ নহয় বা নন প্ৰাইম মেম্বাৰশ্বিপ হ'লে আপুনি কি পাব? 303 টকাৰ ৰিচাৰ্জ কৰিলে আপুনি ভইচ কলটো আপোনাৰ প্ৰাইম মেম্বাৰশ্বিপৰ দৰে ফ্ৰী হ'ব। তাৰপিছত আপুনি 2.5G ইণ্টাৰনেট ডাটা ব্ৰাউজিং পাব। 4G ইণ্টাৰনেট ডাটা পাব আপুনি 2.5 GB। ডেইলি হাই স্পীড ডাটাৰ আপোনাৰ লিমিট নাথাকিব। সেইদৰে সকলো নেটৱৰ্কত আপুনি ফ্ৰী SMS আনলিমিটেড কৰিব পাৰিব জিঅ' প্ৰাইম মেম্বাৰশ্বিপৰ দৰেই। আৰু জিঅ' এপ ছাবস্ক্ৰিপশ্যনো আপোনাৰ প্ৰাইম মেম্বাৰশ্বিপৰ দৰেই নন প্ৰাইমতো আনলিমিটেডে থাকিব। আৰু এইখিনি সুবিধা আপুনি নন প্ৰাইম মেম্বাৰশ্বিপ হ'লেও 28 ডেইজ ভেলিডিটিৰ বাবে পাব। এতিয়া আমি জিঅ'ৰ আহিবলগীয়া আটাইতকৈ কম তাৰিফ প্লেন 19 টকাৰ পৰা অনুক্ৰমে জানিম। 19 টকাৰ ৰিচাৰ্জ কৰিলে যদি আপুনি প্ৰাইম মেম্বাৰশ্বিপ হয় তেতিয়াহ'লে আনলিমিটেড ফ্ৰী ভইচ কল পাব, নন প্ৰাইমেও পাব আনলিমিটেড। ইণ্টাৰনেট ডাটা প্ৰাইম মেম্বাৰশ্বিপে পাব 200 MB, নন প্ৰাইম মেম্বাৰশ্বিপে পাব 100 MB। 4G ইণ্টাৰনেট ডাটা পাব 200 MB, নন প্ৰাইমে পাব 100 MB। ডেইলি হাই স্পীড 4G ডাটাৰ কোনো লিমিট নাই আৰু নন প্ৰাইম হ'লেও লিমিট নাই। সেইদৰে ফ্ৰী SMS প্ৰাইমে পাব আনলিমিটেড, নন প্ৰাইমেও পাব আনলিমিটেড। জিঅ' ছাবস্ক্ৰিপশ্যন প্ৰাইমে পাব আনলিমিটেড, নন প্ৰাইমে পাব আনলিমিটেড। আৰু এই সকলোবোৰ সুবিধা আপুনি মাত্ৰ এদিনৰ বাবেহে পাব। তাৰপিছত 49 টকাৰ ৰিচাৰ্জ কৰিলে প্ৰাইম মেম্বাৰে পাব ভইচ কল আনলিমিটেড, নন প্ৰাইমে পাব আনলিমিটেড। ইণ্টাৰনেট ডাটা প্ৰাইম মেম্বাৰ পাব 600 MB, নন প্ৰাইম পাব 300 MB। 4G ইণ্টাৰনেট ডাটা প্ৰাইম মেম্বাৰ 600 MB, নন প্ৰাইম মেম্বাৰ 300 MB। ডেইলি হাই স্পীড 4G ডাটাৰ প্ৰাইমত লিমিট নাই, নন প্ৰাইমতো লিমিট নাই। ফ্ৰী SMS প্ৰাইমে পাব আনলিমিটেড, নন প্ৰাইমেও পাব আনলিমিটেড। জিঅ' এপ ছাবস্ক্ৰিপশ্যন প্ৰাইমে পাব আনলিমিটেড, নন প্ৰাইমেও পাব আনলিমিটেড। আৰু এইখিনি সুবিধা পাব 49 ৰুপিজ ৰিচাৰ্জ কৰিলে 3 দিনৰ বাবে, মানে ভেলিডিটি থাকিব 3 দিন। সেইদৰে 96 টকাৰ ৰিচাৰ্জ কৰিলে ফ্ৰী ভইচ কল প্ৰাইম মেম্বাৰে পাব আনলিমিটেড, নন প্ৰাইম আনলিমিটেড। ইণ্টাৰনেট ডাটা ব্ৰাউজিং প্ৰাইম আনলিমিটেড, নন প্ৰাইম 0.6 GB। 4G ইণ্টাৰনেট ডাটা প্ৰাইম 7 GB, নন প্ৰাইম 0.6 GB। আৰু ডেইলি হাই স্পীড 4G ডাটা প্ৰাইম 1 GB, নন প্ৰাইমৰ লিমিট নাই। ফ্ৰী SMS
প্ৰাইম আনলিমিটেড, নন প্ৰাইম আনলিমিটেড, জিঅ' এপ ছাবস্ক্ৰিপশ্যন, প্ৰাইম আনলিমিটেড, নন প্ৰাইম আনলিমিটেড আৰু 96 ৰুপিছৰ ভেলিডিটি থাকিব 7 ডেজ মানে 7 দিন। আৰু যদি 149 টকাৰ ৰিচাৰ্জ কৰে তেনেহ'লে ফ্ৰী ভইচ কল, প্ৰাইম মেম্বাৰে পাব আনলিমিটেড, নন প্ৰাইমে পাব আনলিমিটেড, ইণ্টাৰনেট ডাটা ব্ৰাউজিং, প্ৰাইমে পাব আনলিমিটেড, নন প্ৰাইমে পাব 1 GB, 4G ইণ্টাৰনেট ডাটা প্ৰাইমে পাব 2 GB, নন প্ৰাইমে পাব 1 GB, ডেইলি হাই স্পীড 4G ডাটা প্ৰাইমে পাব 2 GB আৰু নন প্ৰাইমৰ লিমিট নাই। ফ্ৰী SMS প্ৰাইমে পাব 100টা, নন প্ৰাইমেও পাব 100টা। জিঅ' এপ ছাবস্ক্ৰিপশ্যন আনলিমিটেড প্ৰাইমৰ বাবে, নন প্ৰাইমো আনলিমিটেড আৰু এইখিনি সুবিধাৰ ভেলিডিটি থাকিব 28 ডেজ। আৰু যদি 499 টকাৰ ৰিচাৰ্জ কৰে তেনেহ'লে ফ্ৰী ভইচ কল, প্ৰাইম মেম্বাৰে পাব আনলিমিটেড, নন প্ৰাইম মেম্বাৰেও পাব আনলিমিটেড, ইণ্টাৰনেট ডাটা ব্ৰাউজিং, প্ৰাইম মেম্বাৰ আনলিমিটেড, নন প্ৰাইম মেম্বাৰ 5 GB, 4G ইণ্টাৰনেট ডাটা প্ৰাইম মেম্বাৰ 56 GB, নন প্ৰাইম মেম্বাৰে পাব 5 GB, ডেইলি হাই স্পীড 4G ডাটা প্ৰাইম মেম্বাৰে পাব 2 GB, নন প্ৰাইম মেম্বাৰৰ লিমিট নাই। ফ্ৰী SMS প্ৰাইম মেম্বাৰ পাব আনলিমিটেড, নন প্ৰাইমেও পাব আনলিমিটেড, জিঅ' এপ ছাবস্ক্ৰিপশ্যন প্ৰাইম আনলিমিটেড, নন প্ৰাইমো আনলিমিটেড আৰু ভেলিডিটি থাকিব প্ৰাইমৰ বাবেও 28 দিন, নন প্ৰাইমৰ বাবেও 28 দিন। সেইদৰে 999 টকাৰ ৰিচাৰ্জ কৰিলে ফ্ৰী ভইচ কল, প্ৰাইম মেম্বাৰে পাব আনলিমিটেড, নন প্ৰাইমেও পাব আনলিমিটেড, ইণ্টাৰনেট ডাটা ব্ৰাউজিং, প্ৰাইম মেম্বাৰে পাব আনলিমিটেড, নন প্ৰাইমে পাব 12.5 GB, 4G ইণ্টাৰনেট ডাটা প্ৰাইম মেম্বাৰে পাব 60 GB, নন প্ৰাইমে পাব 12.5 GB, ডেইলি হাই স্পীড 4G ইণ্টাৰনেট ডাটা প্ৰাইম মেম্বাৰৰ বাবে কোনো লিমিট নাই, নন প্ৰাইমৰ বাবেও কোনো লিমিট নাই। ফ্ৰী SMS প্ৰাইম মেম্বাৰে পাব আনলিমিটেড, নন প্ৰাইম মেম্বাৰেও পাব আনলিমিটেড, জিঅ' এপ ছাবস্ক্ৰিপশ্যন প্ৰাইম মেম্বাৰেও পাব আনলিমিটেড, নন প্ৰাইম মেম্বাৰেও পাব আনলিমিটেড আৰু ভেলিডিটি থাকিব প্ৰাইম মেম্বাৰৰ বাবে 60 দিন আৰু নন প্ৰাইমৰ বাবে মাত্ৰ 30 দিন। যদি 1999 টকা ৰিচাৰ্জ কৰে তেনেহ'লে ফ্ৰী ভইচ কল, প্ৰাইম মেম্বাৰ হ'লে পাব আনলিমিটেড, নন প্ৰাইম মেম্বাৰেও পাব আনলিমিটেড, ইণ্টাৰনেট ডাটা ব্ৰাউজিং প্ৰাইম মেম্বাৰ আনলিমিটেড, নন প্ৰাইম মেম্বাৰে পাব 30 GB, 4G ইণ্টাৰনেট ডাটা প্ৰাইম মেম্বাৰে পাব 125 GB, নন প্ৰাইম মেম্বাৰে পাব 30 GB, ডেইলি হাই স্পীড 4G ডাটা প্ৰাইম মেম্বাৰৰ বাবে লিমিট নাই, নন প্ৰাইম মেম্বাৰৰ বাবেও লিমিট নাই। ফ্ৰী SMS প্ৰাইম মেম্বাৰৰ বাবে আনলিমিটেড, নন প্ৰাইমৰ বাবেও আনলিমিটেড, জিঅ' এপ ছাবস্ক্ৰিপশ্যন প্ৰাইম মেম্বাৰ আনলিমিটেড, নন প্ৰাইম মেম্বাৰ আনলিমিটেড আৰু এই সকলোবোৰৰ ভেলিডিটি থাকিব প্ৰাইম মেম্বাৰৰ বাবে 90 দিন আৰু নন প্ৰাইম মেম্বাৰৰ বাবে 30 দিন। সেইদৰে 4999 টকাৰ ৰিচাৰ্জত ফ্ৰী ভইচ কল, প্ৰাইম মেম্বাৰে পাব আনলিমিটেড, নন প্ৰাইম মেম্বাৰেও আনলিমিটেড, ইণ্টাৰনেট ডাটা ব্ৰাউজিং প্ৰাইম মেম্বাৰ আনলিমিটেড, নন প্ৰাইম মেম্বাৰ 100 GB, 4G ইণ্টাৰনেট ডাটা প্ৰাইম মেম্বাৰ 350 GB, নন প্ৰাইম মেম্বাৰ 100 GB, ডেইলি হাই স্পীড 4G ডাটা প্ৰাইম মেম্বাৰৰ বাবে লিমিট নাই, নন প্ৰাইমৰো লিমিট নাই। ফ্ৰী SMS প্ৰাইম মেম্বাৰ আনলিমিটেড, নন প্ৰাইম মেম্বাৰো আনলিমিটেড, জিঅ' এপ ছাবস্ক্ৰিপশ্যন প্ৰাইম আনলিমিটেড, নন প্ৰাইম আনলিমিটেড, ভেলিডিটি প্ৰাইম মেম্বাৰৰ বাবে 128 দিনৰ আৰু নন প্ৰাইমৰ বাবে মাত্ৰ 30 দিনৰ। সেইদৰে 9999 টকাৰ ৰিচাৰ্জত ফ্ৰী ভইচ কল, প্ৰাইম মেম্বাৰে পাব আনলিমিটেড, নন প্ৰাইমেও পাব আনলিমিটেড, ইণ্টাৰনেট ডাটা ব্ৰাউজিং প্ৰাইম মেম্বাৰে পাব আনলিমিটেড, নন প্ৰাইমেও পাব 200 GB, 4G ইণ্টাৰনেট ডাটা প্ৰাইম মেম্বাৰে পাব 750 GB, নন প্ৰাইমে পাব 200 GB, ডেইলি হাই স্পীড 4G ডাটা প্ৰাইম মেম্বাৰৰ লিমিট নাই, নন প্ৰাইমৰো লিমিট নাই। ফ্ৰী
ফ্ৰী SMS প্ৰাইম মেম্বাৰে পাব আনলিমিটেড, নন প্ৰাইমেও পাব আনলিমিটেড। জিঅ' এপ ছাবস্ক্ৰিপশ্যন প্ৰাইম মেম্বাৰ আনলিমিটেড, নন প্ৰাইমো আনলিমিটেড। আৰু এইখিনিৰ ভেলিডিটি থাকিব প্ৰাইম মেম্বাৰৰ বাবে 360 দিন আৰু নন প্ৰাইমৰ বাবে মাত্ৰ 30 দিন। গতিকে এইকেইটাই বৰ্তমানলৈকে জিঅ'ৰ আহিবলগীয়া টেৰিফ প্লেন। আপুনি এই টেৰিফবোৰ বা প্লেনবোৰ ৰিচাৰ্জ কৰিবলৈ হ'লে মাই জিঅ' এপছত গৈও অনলাইন ৰিচাৰ্জ কৰিব পাৰে, নাইবা জিঅ'ৰ ৱেবছাইট জিঅ.com-ত গৈও ৰিচাৰ্জ কৰিব পাৰে, নাইবা জিঅ'ৰ অথৰাইজ ৰিটেইলাৰ শ্বপত গৈও ৰিচাৰ্জ কৰি ল'ব পাৰিব। আশা কৰোঁ আপোনালোকে আমাৰ এই ভিডিঅ'টো চাই ভাল পালে। যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিবলৈ নাপাহৰিব আৰু আমাৰ নতুন নতুন ভিডিঅ' আপডেট পাই থাকিবলৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰে যেন। পুনৰ লগ পাম। ধন্যবাদ।